গুড মৰ্নিং ফ্ৰেণ্ডছ, মই ইলাকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি দিনটো কি কৰি যাওঁ তাকে চাই যাব বলক। আপোনালোকে ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই দিনটো কি কওঁ চাই যাব বলক ফ্ৰেণ্ডছ। মই আজি বনালোঁ ভজা পিঠাগুড়ি দি ঘিলা পিঠা। দেখাব নালাগে, তেওঁ কি কৰিলোঁ দিনটো তাকেই দেখালোঁ আৰু অলপ ধুনীয়াকৈ সানি লৈ পিঠাখিনি এটা এটাকৈ দুইখন হাতেৰে বল বনাই গোল কৰি অলপ হেঁচি দি তাত মই অকণমান কেৰাহী এটাত তেল দি দিছোঁ। তাতে মই দি দিছোঁ এটা এটাকৈ মই পিঠা গোটেইকেইখন ভাজি ল'ম। বেছি মই নবনাওঁ, মায়ে আৰু মইহে খাওঁ, কোনেও নাখাইছে, সেই গতিকে এইয়া চাওক মোৰ ঘিলা পিঠা আৰু পাপৰ ৰেডি হৈ গ'ল। এতিয়া কুকিয়ে এটা পাপৰ দিলোঁ, তাই দেখিছে হাতেৰে কি ধুনীয়াকৈ খাই আছে। ধুনীয়াকৈ তাই খাই থাকে এনেদৰে। এইটো নোৱাৰি তাই আকৌ ইটো হাততো খাই দিলে ধুনীয়াকৈ। চাই ভাল লাগে এনেকুৱাবিলাক। মই এতিয়া মাইক দিবলৈ যাওঁ চাহ, লাল চাহ, পিঠা আৰু পাপৰ। ৰাতিপুৱাটো এনেকৈয়ে আমাৰ চলি যায়, তাৰপিছত আৰু খাওঁ কিবাকিবি 10টামান বজাত। এয়া মই চানা, পাপৰ, পিঠা লগত একাপ লাল চাহ। 10টামানত খাম আৰু কিবাকিবি। এয়া আমাৰ দীপে অনলাইন ক্লাছ কৰি আছে। সি তলতে কুকিয়ে বহি পুতলাটো লৈ খেলি আছে। To the Lord of all, He loves you, He loves me, He loves the good, big, He loves the small. Early to bed and early to rise makes a man healthy and wise. Roses are red, violet are blue, sugar is sweet, and so are you. Lilies are white, rosemary green, when I king, shall be my queen. Bits of paper, lying on the floor, mecha party, ding dong bell, pick them up. আজি আমাৰ দেউতা আহিলে, আমাৰ ঘৰৰ মাৰ দেউতা আহিলে, টিভি চাই আছে। মই আজি বনাবলৈ ওলাইছোঁ কাচকলৰ বৰ। মই 2টা কাচকল লৈছোঁ। কাচকল 2টা মই আগটো আৰু পিছটো ধুনীয়াকৈ কাটি এটা কুকাৰত বহাই দিম। কুকাৰটোত অলপ পানী দি দিলোঁ, দি লৈ কুকাৰৰ ঢাকনাখন মাৰি দিলোঁ। দি মই এতিয়া কুকাৰটো 4টা বা 5টা চিটি দিয়ালৈ মই ৰখি ল'ম। ভাল লাগিলে বনাই চাব পাৰে, খাই কিন্তু বহুত টেষ্টি লাগে। এয়া মই কুকাৰটো গেছৰ ওপৰত উঠাই দিলোঁ। তাৰপাছত মই এয়া সিজাই থোৱা কল 2টা, এই 2টা এতিয়া মই ধুনীয়াকৈ তাৰ বাকলি গুচাই দিম। 2টাৰে ধুনীয়াকৈ এটা পিঁয়াজ লৈছোঁ, বাকলি গুচাই লৈ দিয়াৰ পিছত এটা পিঁয়াজ লৈছোঁ। পিঁয়াজটো মই মিহি মিহিকৈ কুটি ল'লোঁ। লৈ তাত অলপ হালধি দিম, নিমখ আন্দাজ অনুসৰি মই তাত নিমখ দিম। তাৰপাছত মই অলপমান জিৰা গুড়ি দিম, ধনিয়া গুড়ি দিম। তাৰপাছত মই তাত অলপমান ৰেড চিলি পাউডাৰ দিম। দি মই ধুনীয়াকৈ গোটেইখিনি মিহলি কৰি সানিম। তাতে অকণমান আটাও দি দিছোঁ। তাৰপাছত মই ধুনীয়াকৈ সানিলোঁ। সানি লৈ মই এতিয়া তাৰপৰা এটা ল'ম। লৈ মই এখন কেৰাহীত তেল
দি দিম। তাৰপিছত এটা এটাকৈ বৰ ল'ম লৈ মই কেৰাহীখনত মই এটা এটাকৈ দি দিম। তেনেদৰে মই গোটেইকেইটা বৰ এনেদৰে বনাই ল'ম কেৰাহীটোতে। এয়া মই দি আছোঁ বৰ। তাৰপিছত মই হেতাখনে উলট পেলট কৰি দিম, ইলুটি খিলুটি কৰি দিম। তাৰপিছত প্ৰায় 2 মিনিটমান সময় পিছতে বৰটো ৰেডি হৈ যাব। বেছি সময় নালাগে, যিহেতু কাচকলটো সিজাই লোৱা হৈছে। অলপ ৰঙচুৱা যেন হোৱাৰ পিছতে মই বৰকেইটা নমাই দিম। এয়া চাক হৈ গ'ল মোৰ বৰ। এয়া মই এটা এটাকৈ নমাই দিলোঁ। এয়া বৰ মোৰ হৈ গ'ল ৰেডি। আৰু পটল এটা ফ্ৰাই কৰি দিলোঁ। আৰু এইখিনি আমাৰ বৌয়ে বনাইছে, ভাতটো মই বনাব নালাগে। এখন কুকাৰত মই তেল দিলোঁ, দি লৈ এই সাধাৰণ যেনেকৈ বনাওঁ আমি সেনেকৈয়ে বনাইছোঁ। টাইম নাই, সেইটো কাৰণে কুকাৰটোতে মই ধুনীয়াকৈ মই কুকাৰটোতে তেল অলপ দি দিলোঁ। তাৰপাছত মই অলপমান পিঁয়াজ দি দিম, তাত অকণ পাঁচফোৰণ দিম আৰু হালধি নিমখ আন্দাজ অনুসৰি দিম। তাৰপাছত মই তাতে দালিখিনি দি দিম। দি পেলাই মই তাত দালিখিনি দি অলপ সময় ভাজি ল'ম। ভাজি কুকাৰটোত মই দি দিম। ধুনীয়াকৈ অলপ পানী এড কৰি দিম। এড কৰি লৈ মই দুটা হুইচেল দিয়ালৈ থ'ম। তাৰপাছত মই দালি মোৰ দেৰি হোৱাৰ বাবে মই এনেকৈ বহালোঁ। এনেকৈ বহাই ভাজি খাই পিনে দালিটো অলপ টেষ্ট আহে, বেলেগ এটা সিজাই তেল মাৰাতকৈ। প্ৰায় এনেকৈ মই 3 মিনিটমান সময় ভাজি থৈ দিম। তাৰপিছত দালিখিনি আমাৰ ৰেডি হ'ল। চিম্পুল এনেই বনাই দিনটো ব্লগ দিব লাগে কাৰণে দিছোঁ। মই এনেকৈ নিদিলেও হয়, ৰেচিপি হিচাপে মই দিয়া নাই, এনেহে দিছোঁ। তাৰপিছত এতিয়া মই দালিখিনি সিজিবলৈ দিলোঁ। দুটা হুইচেল দিয়ালৈ মই ৰ'ম। তাৰপাছত এয়া মই দালি ৰেডি আমাৰ। আৰু এয়া মাছ আনিলে, দেউতাৰ বাবে মাছো আনিলে। মাছখিনি এতিয়া বৌয়ে ফ্ৰাই কৰি আছে, তৰকাৰী বনাব বৌয়ে। এয়া মিক্স ভাজি বনাইছে, এয়া মাছ ফ্ৰাই, আৰু এয়া তিতা কেৰেলা ভাজি। জিকা বিলাহী মাছ বনোৱা যাব। এয়া আমাৰ দুপৰীয়া সাজত ভাত, দাইল, জিকাৰ বিলাহী দিয়া মাছ, পটল, কাচকলৰ বৰ, নিৰামিষ ভাজি, তিতা কেৰেলা। আজি আমাৰ দুপৰীয়া সাজ এয়াই। খাই বৈ লৈ বাচন চাচন ধুই মেলি লৈ তাৰপিছত দেউতা গ'লগৈ। তাৰপাছত এয়া ভাটিবেলা সময়ত এয়া দীপ আৰু কুকি আইতাক আছে লগতে। এয়া কুকি আইতাকৰ লগতে আছে। এনেকৈ ভাটিবেলা সময়ত গোটেইখিনি এনেকৈয়ে খেলি থাকে। তাইক লাগে বলটো, সৰু টিলিকা বলটোৱে। ভতিজাজনী আহিছে আৰু এজনী শুই আছে। এনেকৈ দিনটো সিহঁতে খেলে কৰি থাকে। ভাটিবেলাও এনেকৈয়ে খেলি থাকে চোতালতেই। কাচকলৰ ৰেচিপিটো ভাল লাগিলে ট্ৰাই কৰি চাব পাৰে, নালাগিলে বাৰু নালাগে। হ'ব, আজিলৈ আহিলোঁ, বাই বাই।